সকলোকে মোৰ অসমীয়া চেনেলত স্বাগতম জনাইছো। এতিয়া ঈদ আহি আছে, সেইকাৰণে মই এই ঈদ মেকআপ লুকটো লৈ আহিছো। আৰু লগতে এতিয়া গৰমৰ দিন, অসমত বতৰ কেনেকুৱা হৈ আছে মই ঠিক ক'ব নোৱাৰো। এতিয়া বৰষুণ দি আছে চাগে, কিন্তু মই দিল্লীত থাকো আৰু ইয়াত গৰম, আৰু তাতো বৰষুণ নহলে গৰমেই পৰে। সেইকাৰণে মেকআপ কৰাৰ আগতে ভালকৈ মুখখন ধুই ল'ব, বৰফ এটুকুৰা ঘঁহি ল'ব মুখত ভালকৈ। তেতিয়া আপোনাৰ মুখখন ফ্ৰেছ লাগিব, পোজবোৰ অকমান সৰু হৈ যাব আৰু ঘাম অলপমান কন্ট্ৰোল হ'ব ওলোৱাত। তাৰ পাছত মুখত টোনাৰ লগাই ল'ব। আৰু এতিয়া মই ময়শ্চাৰাইজাৰ লৈছো লেক্টো কেলামাইন লোশন নৰ্মেল টু কম্বিনেশ্যন স্কিনৰ বাবে। ইয়াত ছানস্ক্ৰীন লগোৱা দেখুৱাবলৈ মই পাহৰি গলো, কিন্তু ছানস্ক্ৰীন নলগোৱাকৈ বাহিৰলৈ নাযাব গৰমৰ দিনত, নহলে আপোনাৰ ছালখন ক্ষতি হ'ব পাৰে। পিগমেণ্টেশ্যন, বয়সৰ চাপ পৰে আৰু ছানবাৰ্ণ ছানটেন হ'ব পাৰে ইউভি ৰেজৰ পৰা। সেয়ে সদায় ছানস্ক্ৰীন লগাই পেলাইহে বাহিৰলৈ যাব। প্ৰাইমাৰৰ বাবে মই লৈছো ষ্টে কোৱাৰ্কি প্ৰাইমাৰ, আৰু আঙুলিৰে ডট কৰি পেলাই মুখত লগাই হাতেৰে মই ব্লেণ্ড কৰি ল'ম। প্ৰাইমাৰটো ভালকৈ এবজৰ্ব হোৱাৰ পাছত মেবলিন ফিট মি ফাউণ্ডেশ্যন লৈছো নেচাৰেল বাফ শ্বেডটো, আৰু এইটো মেট ফিনিছ দিয়ে, গৰমৰ দিনত লগাবলৈ ভাল। আৰু ডট কৰি পেলাই মুখত লগাই ল'ম। তাৰ পাছত এটা তিয়াই লোৱা বিউটি ব্লেণ্ডেৰে ডেপ কৰি পেলাই মই ব্লেণ্ড কৰি ল'ম। মুখখন হাইলাইট কৰিবলৈ মই মেবলিন ফিট মি কনচিলাৰ লাইট শ্বেডটো লৈছো, আৰু চকুৰ পতাটো লগাম আই শ্বেডো বেছ হিচাপে। আৰু হাইলাইট কৰিবলৈ মই কপাল, নাক, থুতৰি আৰু চকুৰ তলত লগাই ল'ম, আৰু এইটো বিউটি ব্লেণ্ডেৰে ডেপ কৰি পেলাই ব্লেণ্ড কৰি ল'ম। মুখখনৰ এটা ভাল শ্বেপ দিবলৈ, যাতে মুখখন অলপমান ক্ষীণ লাগে, সেইকাৰণে মই লৈছো NYB কালাৰ কাৰেক্টাৰ ষ্টিক ৰোমিং ইন ৰোজবেল টোজ 07 শ্বেডটো। এইটো ডাৰ্ক ব্ৰাউন শ্বেড হয়, আৰু মই কপাল, চিক্স, নাকৰ চাইডত আৰু জ লাইনত লগাই পেলাই বিউটি ব্লেণ্ডাৰে ডেপ কৰি পেলাই ব্লেণ্ড কৰি ল'ম। ফাউণ্ডেশ্যন আৰু কনচিলাৰ ছেট কৰিবলৈ মেবলিন হোৱাইট ছুপাৰফ্ৰেছ কম্পেক্ট কোৰেল শ্বেডটো লৈছো, আৰু পাউডাৰ ব্ৰাছ এডালেৰে ভালকৈ মুখত লগাই ল'ম, যাতে ফাউণ্ডেশ্যনটো লং লাষ্টিং হয় আৰু ঘামিলে আমাৰ ঘামবিলাক যাতে কণ্ট্ৰল হয়। মুখত আঠা আঠা ভাৱ লাগে, সেইবিলাক কণ্ট্ৰল হ'ব, আৰু ক্ৰিজ লাইনত ডিপজিট নহয়। এতিয়া কম্পেক্ট লগোৱাৰ পাছত লৰিয়েল ইনফেলিবল প্ৰ' স্প্ৰে এণ্ড ছেট মেকআপ ছেটিং স্প্ৰে দি পেলাই মই ছেট কৰি ল'ম। তাৰপাছত আকৌ বাকীখিনি মেকআপ কৰিম, কিন্তু এনেকে প্ৰত্যেকটো ষ্টেপত কৰিলে মেকআপটো লং লাষ্টিং হয়, গৰমৰ দিনত কৰিলে ভাল এনেকুৱা। আৰু তাতে ঈদ আছে, কাৰোবাৰ ঘৰত ফুৰিবলৈ যাব, মেকআপটো বেয়া হৈ গ'লে বেয়া দেখাব। এতিয়া মিছক্লেয়াৰ আইব্ৰ পেঞ্চিল ব্লেক শ্বেডটোৰে আউটলাইন কৰি ল'ম আইব্ৰটো, আৰু মাজে মাজে ভিতৰত সৰু ষ্ট্ৰকছো বনাই ল'ম। তাৰ পাছতে পেঞ্চিলডালৰ লগত অহা ব্ৰাছডালেৰে ফনিয়াই ল'ম, যাতে শ্বেডটো ইভেনলি ডিষ্ট্ৰিবিউট হৈ যায়। এতিয়া SFR কালাৰ আই এণ্ড চিক পেলেটৰ পৰা এই ব্ৰাউন আৰু ব্লেক শ্বেড দুইটা মিক্স কৰি পেলাই মই এংগুলাৰ ব্ৰাছ এডালেৰে আইব্ৰ ফিল কৰি ল'ম, যাতে নেচাৰেল ফিনিছ আহে। তাৰ পাছত স্পুলি ব্ৰাছ এডালেৰে ফনিয়াই পেলাই আইব্ৰটো নেচাৰেল ফিনিছ দিম। এতিয়া SFR কালাৰ আই এণ্ড চিক পেলেটৰ পৰা এই লাইট শ্বেডটো লৈছো, মই ক্ৰিজত লগাম এডাল ব্লেণ্ডিং ব্ৰাছেৰে ব্লেণ্ড কৰি পেলাই। এতিয়া এই ব্ৰাউন শ্বেডটো ঠিক আগৰ শ্বেডটোৰ জাষ্ট তলত লগাম আৰু ব্লেণ্ড কৰি ল'ম। এতিয়া মিয়ন চিল্ক এছেন্স 24 কালাৰ্ছ আই শ্বেডৰ পৰা এই শিমাৰী শ্বেডটো লৈছো। এইটো অলপমান বেঙুনীয়া টিণ্ট থকা শ্বেডো হয়, ইয়াত ব্ৰাউন যেন দেখা হৈছে, কিন্তু অলপমান বেঙুনীয়া টিণ্ট এটা আছে লাইটকে। আঙুলিৰে মই আইলিডত লগাই ল'ম, আৰু এডাল ফ্লাফি ব্লেণ্ডিং ব্ৰাছেৰে ভালকৈ চুৱাইপ কৰি পেলাই ব্লেণ্ড কৰি ল'ম, যাতে একো শাৰ্প এজবিলাক নাথাকে আই শ্বেডৰ। এতিয়া এডাল পেঞ্চিল ব্ৰাছেৰে সেই একেই শিমাৰী শ্বেডটো মই তলৰ লেছ লাইনত লগাই ল'ম। তাৰ পাছত এই ব্ৰাউন শ্বেডটো একে ঠাইতে লগাম। মই এবাৰ একো বোল্ড আই মেকআপ কৰা নাই, বহুত চিম্পল হয়, বহুত ইজিলি আপোনালোকে কৰিব পাৰিব এই লুকটো।
এতিয়া Nistclear waterproof kohl and kajal লৈ পেলাই মই upper আৰু lower waterlineত লগাই লম আৰু চকুৰ বাহিৰৰ চুকটোত অলপমান পাতলকৈ আঁকি দিছো যাতে পাতল এটা স্মোকি লুক আহে eyelash curler eyelash খিনি curl কৰিলাম তাৰ পাছত Maybelline lash sensational mascara লৈছো waterproof এটো কাৰণে লৈছো কাৰণ গৰমৰ দিন চকুৰ পটা আমি যেতিয়া জপাও eyelash খিনি টিটি যায় ঘামত তেতিয়া মাস্কাৰাটো গুছি যোৱাৰ চান্স থাকে সেই কাৰণে দিনটো থাকিবৰ কাৰণে মই waterproof ভাৰ্জনটো লৈছো পাউডাৰ কন্ট্ৰোলিংৰ বাবে মই এতিয়া লৈছো Sivana Bronze Professional 01 ডাৰ্ক শেডটো আৰু এই ব্ৰাউন শেডটো লৈ পেলাই মই নাকৰ সাইডত hollows of cheeks jaw line কপালত ভালকৈ লগাই লম এডাল angular ব্ৰাশেৰে পিচ শেডটো লৈছো ব্লাশৰ কাৰণে এডাল ব্ৰাশেৰে এতিয়া ব্লাশৰ কাৰণে পিচ শেডটো লৈছো আৰু এডাল ব্লাশ ব্ৰাশেৰে লগাই লম গালত একেই প্যালেট ইউজ কৰিছো মই ইয়াত হাইলাইট কৰিবলৈ এই হাইলাইটিং শেডটো লৈছো Sivana Bronze 01 ডাৰ্ক প্যালেটৰ পৰা আৰু নাকত কপাল চেলাউৰি তলত চকুৰ চুকত চিক বোনছ উঠৰ ওপৰত কিউপিছ বো যাক কয় আৰু থুতৰিত লগাই লম এতিয়া লিপষ্টিকৰ কাৰণে মই লৈছো NYB ক্ৰিমি ম্যাট লিপষ্টিক পিংক প্ৰেটি এণ্ড পেলহাম 20 এটো এটা ক্ৰিমি ম্যাট লিপষ্টিক হয় আৰু ৰংটো খুব ভাল লাগিছে মোৰ আৰু মই ইয়াত ফলছ আইলেছ লগাইছো কেমেৰাত দেখুৱা নাই দুও আইলেছ এডহেসিভ ইউজ কৰিছো মই আৰু এতিয়া মেকআপ কমপ্লিট হৈ গ'ল L'Oreal Infallible Pro স্প্ৰে সেট লৈ পেলাই মই মুখত স্প্ৰে কৰি লম মেকআপটো সেট কৰিবলৈ আৰু এটা বিউটি ব্লেন্ডাৰে ডেপ কৰি লম যাতে মেকআপ সেটিং স্প্ৰেটো ভালকৈ স্কিনত এবজৰ্ব হৈ যায় আৰু যদি এক্সট্ৰা লাগি আছে এটো বিউটি ব্লেন্ডাৰে এবজৰ্ব কৰি লব আৰু এয়া হৈছে মোৰ ফাইনাল লুক আশা কৰো আপোনালোকৰ এই লুকটো ভাল লাগিলে যদি ভাল লাগিছে তেন্তে ভিডিওটো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আগলৈ এনেকুৱা আৰু ভিডিও চাবলৈ পায় আকৌ লগ পাম এটা নতুন ভিডিওৰ হৈতে আৰু সকলোকে আগতীয়াকৈ ঈদৰ শুভেচ্ছা যাচিলো ধন্যবাদ